শনি যোৱা নাই ন আগতে আমাৰ সেইকাৰণে ভয় লাগিছে এটা লগ চাই চাই হেৰি কৰিব এই হাত A few moments later. পথাৰত মাছ মাৰিব গৈ আছোঁ মানে পথাৰত আমাৰ ইয়াত জান এখন আছে দেই জানখনত মাছ মাৰিবলৈ যাম আৰু গোটেই পথাৰৰ মাজে মাজে গৈ আছোঁ তো গৈছে তই দেৰি নকৰিবি আকৌ চাৰি কাষে সেউজীয়া সেউজীয়া তাৰ মাজত খুৰী আৰু মই গৈ আছোঁ কয় ন কিবা এটা ডাইলগ আছে ন সৰু সৰু আলি পথাৰৰ মাজত গৈ আছোঁ এতিয়া মাছ ধৰিবলৈ পাওঁনে নাপাওঁ নাজানো প্ৰথমবাৰ ওলাইছে দেই মাছৰ কাৰণে আৰু এয়া চাৰিকাষে সেউজীয়া 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 আৰু আমি দুজনী গৈ আছোঁ বাকীকেইজনী আহিয়ে পোৱা নাই আৰু মাছ মাৰি কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাওঁ হৈ যাওক যদি মাছ ধৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম বাৰু মাছ নিচিনা লাগিছে চাওক এডাল লাঠি লগত এটা পলিথিন আৰু বেলেগ একো নাই মাছ মাৰিবলৈ মানুহে চব লৈ আমি অকল লাঠি এডাল লৈ আহিছোঁ মাৰিব আহিছোঁ এয়া গোটেইখিনি ঐ এটা লগ চাই চাই হেৰি কৰিব এয়া আমি নাই পোৱা নহয় নামিবলৈ ভয় লাগিছে শনি যোৱা নাই ন আগতে আমাৰ সেইকাৰণে ভয় লাগিছে अरे कहना क्या चाहते हो ৰশ্মি সেইফালে নাযাবা উঠিলে এই সাঁতুৰিব জনা মানুহক তুমি ধৰিব নোৱাৰা নহয় কিমান পাম হৈছে মাছ মাৰি আছে যাক আমাৰ যি চখ আমাৰ যি চখ অ ধৰ তহঁতৰ দুজনী পুঠি মাছ ন উঠিব তহঁতৰ দুজনী কাৰণে দহডোখৰত পৰিলে মই বচামগৈ দেই সাঁতুৰিব মই বাৰু নাজানো সেয়া মাছ ধৰি আছে তই এডোখৰতে সেয়া চাওক ইয়াত মাছ ধৰা কিমান আছে বাইক তহঁতে এখন জালখন তলৰ পৰা যদি তুলি নানা মাছ উঠিব